প্ৰতিবাদ কথা মাধুৰ্য বৰা আবৃত্তি ৰোহিত প্ৰীতম গগৈ। চাৰিওফালে কেৱল অনিয়ম দুৰ্নীতি হিংসাই দহিছে সমাজখন। আনক মাৰি কেনেকৈ জীয়াই থাকো, এয়াই আজি সমাজৰ মূল সূত্ৰ। এখন যুদ্ধৰ প্ৰয়োজন আমাৰ, নিজৰ লগতেই যুদ্ধ। চাৰিওফালে দেখিছো মৰিশালি, মানুহ দেখোন কতো নাই। এতিয়াও মাজৰাতি কাৰোবাৰো চুপনি, মই শুবও নোৱাৰো। সেয়া দেখোন মোৰ মাৰ কান্দোন। চকুত চকু পানী কিয়? মোৰ মাৰ বুকু তেজেৰে ৰাঙলী হৈছে। মই শুই আছো। আইও, তুমি বৰ দুৰ্ভগীয়া, কিয়নো তুমি এনে পুত্ৰৰ মাতৃ, যি পুত্ৰই তোমাৰ চকু পানী নীৰৱে চাই আছে। ধিক ধিক এনেকুৱা পুত্ৰ। কিমান ৰাতি আৰু উজাগৰে মোৰ আয়ে উচপি থাকিব। যদি সঁচা অৰ্থত অসমীয়া হয়, ওলাই আহা, বুকুৰ তেজেৰে নতুন অসম গঢ়িম। বুকুৰ তেজেৰে নতুন অসম গঢ়িম।